বন্ধুসকল আজি মানে আমি শিকিম এজ এ হোৱাটছআপত আপুনি এনেকুৱা ধৰণৰ মেছেজ যেটো মই স্ক্ৰীনত দেখাই দিছোঁ এনেকুৱা ধৰণৰ মেছেজ আপুনি কেনেকৈ কৰিব পাৰিব তো আপুনি চাই এতিয়া আপোনাৰ আমি শিকিলো কেনেকৈ এইবোৰ তো প্ৰথমতে আমি হোৱাটছআপটো অপেন কৰি লওঁ দেখাই দিছোঁ আৰু অপেন কৰাৰ পাছত দিয়া চাওক দিছোঁ আৰু ইয়াত মই অথনি কৈছোঁ তেওঁ আৰু মই ক'লো এনেই আছোঁ ভালা আৰু দেখিছে মেছেজ কৰা ষ্টাইলটো কেনেকুৱা লাগিছে তেনেকুৱা দেখি তেওঁলোকে কৈছে তুমি কেনেকৈ কৰিছা তো বলক এতিয়া মই আপোনালোক আছোঁ ইমান ধুনীয়া টাইপে কৰে এতিয়া তোৰ আবেলি মেছেজ কৰিছিলে মেছেজ টাইপিং কৰিব হয় আপুনি কি কৰিব ধৰি লওক হেল্ল' বুলি কওক কিন্তু কেনেকৈ এনেকুৱা ধুনীয়া ধুনীয়া টাইপিং কৰিব তাৰ কাৰণে আপুনি চাওক হেল্ল'টো লিখিলে ন ইয়াত হেল্ল'টো প্ৰেছ কৰি ধৰি থাকিব প্ৰেছ কৰি ধৰি লগে চিলেক্ট হোৱাৰ লগে লগে ওপৰত দেখাই দিছে বল্ড এইটো বি যে অপশ্যনটো আছে চুকত ইয়াত মই দেখাই দিছোঁ এই বি অপশ্যনটো আছে সেই বিত আপুনি ক্লিক কৰি দিব বি ক্লিক কৰাৰ লগে লগে এইটো বল্ডলৈ ৰূপান্তৰিত হ'ব মানে ফন্টটো বল্ড হৈ যাব আৰু ইয়াৰ পিছত চেঞ্জ কৰি দিব দেখিছে ডিফাৰেঞ্চ ওপৰৰ হেল্ল'টো কেনেকুৱা আছিল তলৰ হেল্ল'টো কেনেকুৱা হ'ল আৰু আপুনি কৰিব আৰু যদি এইটোকে অলপ ভালকৈ মানে অলপ বেলেগ ষ্টাইলত এইটো চাওক হেল্ল' আপুনি টাইপিং কৰিলে আকৌ প্ৰেছ কৰি ধৰিলে প্ৰেছ কৰি ধৰাৰ পিছত আপুনি কৰিলে বল্ড কৰা আকৌ ইয়াক প্ৰেছ কৰি ধৰিব আৰু ফুল চিলেক্ট কৰিব চিলেক্ট কৰাৰ পাছত আপুনি ইটালিক ক্লিক কৰি দিব আই যিটো অপশ্যন আছিলে আৰু ক্লিক কৰি চেঞ্জ কৰি দিয়াৰ লগে লগে দেখিলে তিনিটা ষ্টাইল হৈ গ'ল আপুনি হেল্লত ক্লিক কৰিব ইয়াক আকৌ আপুনি এনেকৈ চিলেক্ট কৰি বল্ড কৰিব আৰু নেক্সট এনেকৈ চিলেক্ট কৰি টেক্সট দি দিব এইটো টি লিখা আছে দেখিছে আৰু ইয়াৰ পিছত চেঞ্জ কৰি দিব আৰু দেখিছে এইটো মাজত এডাল চিন পৰি গৈছে তো বন্ধুসকল আজি আপোনালোকে জানিলে যে ইমান ধুনীয়া ধুনীয়া টাইপিং বা ইমানকৈ ফন্ট কেনেকৈ চেঞ্জ কৰে হোৱাটছআপত হয় এটা ধুনীয়া মানে লিখি ভাল লাগে বহুত ধুনীয়া লুক এটা উঠে এনেকৈ আপুনি সদায় কামবোৰ কৰি যাব পাৰিব ধুনীয়া ধুনীয়া মেছেজ কৰিব পাৰিব তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ কিন্তু প্ৰেছ কৰি অল চিলেক্ট কৰি গুচি যাব যাতে আকৌ মই এনেকুৱা ধুনীয়া ধুনীয়া টিপছ আপোনালোকৰ মাজলৈ আগবঢ়াম তো জানিব পাৰিব তো আজিলৈ বিদায় জয় আই অসম।